তাৰমানে মই মোৰ দিনাখন 2 তাৰিখে নলবাৰী কলেজত অনুষ্ঠান আছিলে তো মই ৰাতিপুৱা 12টা বজাত ওলাই গৈছিলোঁ তো আহি পেলাই তো তাই কৈছে মোক মাজতে ফোন কৰি যে সুমি আৰু তাৰ্কিক আহিছে তো তেতিয়া অলৰেডি মই কিবা কিবি নিউজবোৰ পাই আছোঁ আৰু মনত মনে মনে মানে কিবা কিবি ভাবি আছোঁ আৰু তাৰপিছত আহি মই 9টা 9:30 মানত ঘৰ সোমাইছোঁহি তেতিয়া দুইজন আছেই দুইজন একদম টেনশ্যনত আছিলে আৰু মানে এতিয়া কি কৰোঁ কি নকৰোঁ টাইপ মানে বস্তুটো সুধিছে আৰু চ' তেনেকুৱা ষ্টলত তাইও ছাজেষ্ট কৰি আছে যে একচুৱেলি তহঁতে সঁচা কথাবিলাক ক'ব লাগে যে তাইও বাৰে বাৰে সুধিছে যে তহঁতে কিবা মানে কিবা ক'বলগীয়া আছে নেকি কিবা আছে নেকি যদি আছে তহঁতে খোলা খুলিকৈ ক কৈছে নাই নাই একো নাই বুলি কৈছে হেৰি কৰিছে তাৰমানে দুইটাই মানে কি কৰোঁ এতিয়া বুলি এনেকুৱা কৈছে কিন্তু মোৰ মানে এনেকুৱা লাগিছে যে এওঁলোক মোৰ মানে ভয় লাগিছে লাহে লাহে এওঁলোকতো ইয়াত থকা মানে এতিয়া মানুহে আমাকো সন্দেহ কৰিব পাৰে চ' তাই কৈছে বাৰে বাৰে যে তহঁতে যোৱা ভাল নেকি তহঁতে যোৱা ভাল নেকি তো তেনেকুৱা অৱস্থা চলি থাকোঁতেই সুমি বৰাই ট্ৰেডিং কৰে বুলি নাজানো বিশালে ষ্টক মাৰ্কেটৰ কিবা কাম কৰে বুলি মই জানো চ' তেনেকৈ চাগে সিহঁতৰ ট্ৰেডিঙত পইচা আহে মই এনেকৈ ভাবিছিলোঁ আৰু বিশালেতো পাতি লোৱা ভাই আছে সুমি বৰাক ইমান পইচা দিয়ে সহায় কৰেনে আৰু মই মানে অকল এনেকুৱাকৈ ভবা নাছিলোঁ যে বিশালে পইচা দিছে মই ভাবিছোঁ যে তাৰ্কিক বৰাইতো ইমান বছৰৰ পৰা ফটোগ্ৰাফী কৰি আছে সিহঁতেও চাগে জমা কৰিছে সুমিও চাগে ক'ৰবাত জমা কৰি তথাপিতো জমা কৰা পইচাৰে সম্ভৱ নে সেইটো ইমান কোটি টকাৰে আমিতো নোৱাৰোঁ আমি নোৱাৰোঁ এতিয়া তেওঁলোকে কেনেকৈ কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক যে ক'ৰ পৰা কি পইচা তোমালোকে মেনেজ কৰিছে ইমান ভিতৰুৱা কথা আমি একচুৱেলি পাতা নাই কেতিয়াও আমি তেনেকুৱা কোটিটকীয়া বিয়া আমি পাতিব নোৱাৰোঁ তেতিয়াহ'লে সুমি বৰাই কেনেকৈ পাৰিলে সেইটো এতিয়া ট্ৰেডিং কৰে বুলি গম পাওঁতো তেনেকৈ পইচা চ' তাৰ্কিকে সুধিছে মোক দাদা ৰিক্সুদা হেৰি অচি ছাৰ বশিষ্ঠ বুলি আহিছে কি কৰোঁ বোলো তুমি ফোনটো ধৰা তুমি ফোন ধৰা যি হয় তুমি ক্লিয়াৰ কাট তুমি কথা পাতা কাৰণ তোমাক বিচাৰিবই তোমালোকক বিচাৰিবই যিহেতু ছাৰৰ লগতে মানে সম্পৰ্ক আছে যিহেতু ঘৰুৱাই যিহেতু গতিকে তো তোমালোকক বিচাৰিবই পুলিচে আৰু তোমালোকে পলাই লাভ নাই তোমালোকে চাৰেণ্ডাৰ কৰা পুলিচৰ ওচৰত নিজে যোৱা লাগিলে তেতিয়া তোমাৰ মানে যি ক'ব লগা আছে তাতে তুমি ক্লিয়াৰ কাট পেলাই ক'ব পাৰিবা ৰিক্সুদা মই কি কৰোঁ বোলো তুমি কল বেক কৰা তো তেওঁ কল বেক কৰিলে ফোনটো কিন্তু কল বেক কৰোঁতে তেখেতে নুঠালে ফোনটো যোনে ফোনটো কৰিছিলে কিন্তু তাৰপিছতে মই সিহঁতক ক'লোঁ যে তোমালোক ইমিডিয়েট আমাৰ ঘৰৰ পৰা এতিয়া যোৱা আমাৰ ঘৰৰ পৰা যোৱা কাৰণ এইবিলাক কথা ভাল কথা নহয় ত' তোমালোক এতিয়া ওলাই দিয়া তোমালোকে ডাইৰেক্ট পুলিচক ফোনটো কৰি তুমি লাগে বশিষ্ঠ থানাৰ যদি অচি ছাৰে ফোন কৰিছে তুমি কেনেকৈ ক'ত লগ পাব লাগে কি কথা আৰু যদি তোমাৰ ঘৰতো আহিব বিচাৰিছে তুমি তেওঁলোকক ৱেলকাম কৰা আৰু মানে কথাখিনি তোমালোকে ক্লিয়াৰ কাট পাতা আমি এইখিনিয়ে কৈছোঁ তো তেওঁলোকে লৰালৰিকৈ দুইজন ওলাই গৈছে আমাৰ ঘৰৰ পৰা তো ওলাই গৈ পেলাই তাৰপিছত ক'ত কি গৈছে আৰু আমি গম নাপাওঁ চুমি আহে মাজে মাজে পৰহিৰ পিছত আপোনাৰ লগত কিবা যোগাযোগ হৈছে নেকি আপোনালোকক তাৰপিছত আমিও একো কণ্টেক্ট কৰা নাই আমাকো তেওঁলোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা নাই